নমস্কাৰ ৰাইজসকল, আজি ভাবিলোঁ আপোনালোকক অকণমান বেলেগ কিবা এটা পৰিৱেশ দেখাওঁ। মানে মোৰ যিহেতু ৰাতিপুৱাই টিউশ্যন থাকে আৰু টিউশ্যনটো কৰাৰ আগতে মই কি কৰাওঁ ষ্টুডেণ্টখিনিক, তাকে ভাবিলোঁ আজি অকণমান আপোনালোকক দেখাওঁ। ভগৱান তুমি কৰুণাময় জগতৰে প্ৰাণ। আৰু সিহঁতক টিউশ্যন ছুটি দিয়ে। এইফালে চাওক, মই কেকৰ এটা অৰ্ডাৰ আছিলে তো সেইটো কমপ্লিট কৰি ল'লোঁ, আৰু তাৰপিছতে আৰু এটা কেকৰ অৰ্ডাৰ আছিলে, এইটোও মই কমপ্লিট কৰি ল'লোঁ। এইটো আছিলে কাষ্টমাইজ। আৰু আপোনালোকে ডিজাইনকেইটা কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'বলৈ কিন্তু নাপাহৰিব। তাৰপিছতে ওলালোঁ মই 10 বজাত কলেজলৈ বুলি। কলেজলৈ যাওঁতে আকৌ কেক এটা লৈ গৈছোঁ, মানে দি দিব লাগে। আৰু আহিছে মোক মায়ে আগবঢ়াবলৈ চাওক। আৰু তাৰপিছতে এইফালে শেষত মা আৰু ভমা দুইজনীয়ে বাই বাই দিছে। আৰু তাৰপিছতে মই কলেজত ক্লাছ কৰি আজি গৈছিলোঁ বেংকলৈ বুলি। আৰু বেংকলৈ যাওঁতে এইফালে চাওকচোন আইতাজনী দেখিলোঁ। আইতাৰ বয়স হেনো 101 বছৰ। মোৰ মানে দেখি খুবেই বেছি ভাল লাগিলে। তেখেতে ইমান বেছি বয়সতো ইমান ধুনীয়াকৈ খোজ কাঢ়ি সকলোবিলাক কৰিব পাৰিছে। তাৰপিছত আৰু এটা কেকৰ অৰ্ডাৰ আছিলে, এয়া চব